মোৰ ভাইটি বিপুল গগৈ তেওঁৰ একমাত্ৰ সন্তান ঋতুৰাজ গগৈ তেওঁক বিদ্যালয়ৰ তৰফৰ পৰা ভ্ৰমণত বুলি তেওঁলোকে কাজিৰঙালৈ লৈ গৈছিলে। তেওঁলোকৰ বিদ্যালয়খনৰ নামটো কি আছিল? উজ্জ্বল বাল্য ভৱনৰ ছাত্ৰ আছিল তেওঁক শিক্ষক শিক্ষয়িত্ৰীয়ে সম্পূৰ্ণ দায়িত্ব লৈ গৈছিলে। তেওঁলোকৰ প্ৰথম উদ্দেশ্য আছিল, লক্ষ্য আছিল কাজিৰঙা উদ্যান ভ্ৰমণ কৰা, কিন্তু কিয় তেওঁলোকে লৈ আনিলে ধৰ্মীয় প্ৰতিষ্ঠানলৈ আনি নুমলীগড় বাবা থানৰ ষ্টেপৰ ওপৰত উঠিবলৈ গ'ল। ঠিক আছে, উঠিলে, মই মানি লৈছোঁ। তেখেতসকলে যেতিয়া গাইড লৈ গৈছিলে, আগত দুজন শিক্ষক, পাছত দুজন শিক্ষক হৈ তেওঁক গাইড দি আনিব লাগিছিলে, কাৰণ তেওঁলোক সৰু ল'ৰা। যেনেকৈ গঁৰালৰ পৰা ছাগলী এৰি দিলে দৌৰ মাৰে, মানুহেও আগুচি ধৰে, তেনেকুৱা আগুচি পেলাই ছাত্ৰ ছাত্ৰীসকলক লৈ আনিব লাগিছিলে। কিয় নানিলে? তেওঁ পৰি গ'ল, মানি লৈছোঁ। পৰাৰ পাছতো তেওঁলোকে কিয় তৎকালীন ব্যৱস্থা নানিলে? 108 নতুবা অন্য গাড়ী হ'লেও মাতি আনি তেওঁলোকে ওচৰতে আছিলে NIL-ৰ যিখন চিকিৎসালয়, তাত ভৰ্তি কৰিব লাগিছিলে। তেওঁলোকে সেইটো নকৰি পেলাই নি তেওঁলোকে যিখন গাড়ীতে ভ্ৰমণ কৰিবলৈ গৈছিলে, সেইখন গাড়ীতে লৈ আহিলে গোলাঘাট কুশল কোঁৱৰলৈ টোপোলা বান্ধি। যেতিয়া তেওঁলোকে কুশল কোঁৱৰ পাইছে, চেঞ্চ নাই, তাৰপৰা যোৰহাট ৰেফাৰ কৰিছে আৰু খবৰ দিছে তেতিয়া দেউতাকক। দেউতাক এই মুহূৰ্তত কি কৰিব? গৈ পাইছে
যোৰহাটৰ পৰা আকৌ ডিব্ৰুগড় এবাৰ গৈছে, ডিব্ৰুগড়। তথাপিতো আমি ঘৰৰ পৰা কৈ আছোঁ যে গুৱাহাটীলৈ যে তেওঁ অকলে কি কৰিব, একমাত্ৰ মোৰ ভাইটি আৰু এজন ভাগিন আছিলে, তেওঁ দুটাই কি কৰিব। গৈ ডিব্ৰুগড় পোৱালে, ডিব্ৰুগড় তেওঁলোকে 3টা বজাত ডিব্ৰুগড় পাইছে। ডিব্ৰুগড় পোৱাৰ পাছত তেতিয়ালৈকে একো ট্ৰিটমেণ্ট লোৱা নাই। তাৰপিছত ICU ভৰালে, মাত্ৰ এটা দিন থাকিলে, তেওঁলোকে একো নকৰিলে। গতিকে শিক্ষয়িত্ৰীয়ে কেলৈ এইটো অৱহেলা কৰিলে, তেওঁলোকে ল'ৰা ছোৱালীখিনিক লৈ গৈ বাবা থানৰ ওপৰত কি ফটো মৰা সুবিধা ল'বলৈ গৈছিলে নেকি। গতিকে মই আপোনালোকক আৰু মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰ অনুৰোধ জনাওঁ, আমাৰ সেই পৰিয়ালটিক সান্তনা দিয়ক, ইয়াৰ সুবিচাৰ কৰক। আৰু মই কি ক'ম, ইয়াকে মোৰ ক'বলৈ ধৈৰ্য নাইকিয়া হৈছে, কাৰণ আমি হেৰুৱা বস্তু কেতিয়াও। আমাৰ মাজু মামাৰ একমাত্ৰ সন্তান ঋতুৰাজ গগৈ যোৱা দেওবাৰে উজ্জ্বল বাল্য ভৱন মাটিকোলা গাঁও পঞ্চায়তৰ 1 নং বৰজন গাঁৱৰ ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ পৰা তেওঁলোকে শিক্ষামূলক ভ্ৰমণৰ কাৰণে ছাত্ৰ ছাত্ৰীবিলাকক মই বিশেষ সূত্ৰে জানিব পাৰিছোঁ, তেখেতলোকে 30জনমান ছাত্ৰ লৈ পেলাই শিক্ষামূলক উদ্দেশ্যৰ কাৰণে যাত্ৰা কৰিছিল। মই খবৰটো পলমকৈ পালোঁ, মাহীৰ দ্বাৰা। মাহীয়ে মোক ফোন কৰিছে, মোৰ পেহী ল'ৰা আৰু মামা সেই মুহূৰ্তত দৌৰ মাৰিছে। মাহীয়ে খবৰ দিলে, তই বোলে খবৰটো পোৱা নাই। তেতিয়াবা মোৰ চিন্তাত মই নিজকে বুজাব নোৱাৰি লেপৰ মাজৰ পৰা ইটোলৈ ফোন কৰিছোঁ। মাহীয়ে কৈছে সিহঁতি মিছা মাতিছে, মইনা বোলে ইয়াতে চেঞ্চলেছ হৈ গ'ল, মইনাক পাবি নে নেপাওঁ ঠিক নাই। তেতিয়া মই আমাৰ পেহী ল'ৰাটোলৈ ফোন কৰিছোঁ, সি কৈছে আমি গাড়ীত এম্বুলেঞ্চত আহি আছোঁ। মোক কৈছে তই বোলে চিন্তা নকৰিবি, আমি আহি আছোঁ, ইয়াত পাৰিছে যোৰহাটত পাওঁতে সিহঁতি 11:15 মিনিটমান আছিলে। 11:15 মিনিটমান থকাৰ পাছত তাতে যোৰহাটলৈ নিবলৈ ইয়াত বোলে আকৌ নহ'ব কৈছে, মোক বাইদেউ ডিব্ৰুগড়লৈ নিবলৈ কৈছে। তেতিয়া মই ইমানো দুখ পালে বুলি ল'ৰাটোৱে ভবা নাই, অকণমান দুখ পাইছে বুলি কৈছে। তথাপি মাইনাক কৈছোঁ, মাইনা লৈ যাচোন, তই পইচা পাতিৰ কথা চিন্তা নকৰিবি, লৈ যাকে মই টোপনি গ'লোঁ। তেতিয়া ওচৰৰে মোৰ মৰমৰ ভাইটি এটা চেনাইটিয়ে ফোন কৰিছে, সিহঁতি যোৰহাটত ডেংগু আক্ৰান্ত ৰোগীৰ ওচৰত আছিলে, থাকোঁতে চেনাইটিয়ে কৈছে মোক, বাইদেউ মাইনা এক চাইডে বোলে তেজ বৈ আছে, চকু পানী বৈ আছে, মই ব্লেংকেটখনে ৰাখি দিছোঁ, চিন্তা নকৰিবি বোলে। তেতিয়া মই উচপিচনি দি ফোন কৰিছে, শুই থাকিলোঁ মই মানুহজনক নোকোৱাকৈ। সেইটোৱে মোৰ ওলাই গ'ল যদি মই নাজানো, ল'ৰাটো নেগলিজেঞ্চৰ কাৰণে মাৰি পেলালোঁ নেকি, আমি তেনেকুৱা অনুভৱ। প্ৰাথমিক তেওঁলোকে শিক্ষক কৰে, আমি এগৰাকী অনুষ্ঠানৰ শিক্ষয়িত্ৰী ল'ৰা ছোৱালীবিলাক গাইডেঞ্চ লৈ নিনিলে কিয়, সেই অকান্তত মই কালি জানিবলৈ গৈছিলোঁ। তেখেতৰ ঘৰলৈ যাওঁতে বাইদেৱে কৈছে পৰা নাই, 4টা ষ্টেপৰ পৰা পৰিছে।